নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'ত আপোনালোকক মই দেখাম আপোনালোকে ইনষ্টাগ্ৰাম একাউণ্ট নতুনকৈ কেনেকৈ ক্ৰিয়েট কৰিব, মানে নতুনকৈ কেনেকৈ আপুনি ইনষ্টাগ্ৰাম খুলিব। তো আহক মই ষ্টেপ বাই ষ্টেপ আপোনালোকক ভিডিঅ'টো দেখাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত যদি চাই আছে মোৰ চেনেলটো ফ'ল' কৰিব। তো আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, কেনেকৈ আপোনালোকে নতুনকৈ ইনষ্টাগ্ৰাম খুলিব পাৰিব। প্ৰথমে আপোনালোকৰ ইনষ্টাগ্ৰাম খুলিবৰ কাৰণে আপোনালোকৰ ইনষ্টাগ্ৰাম এপছটো অ'পেন কৰি ল'ব। চাব পাৰিছে মই ইনষ্টাগ্ৰাম এপছটো অ'পেন কৰি ল'লোঁ। তো ইয়াত চাব পাৰিছে মোৰ প্ৰথমে ইনষ্টাগ্ৰামটো খোলা আছিল, মই আৰু এটা খুলিব বিচাৰিছোঁ। এইটো কাৰণে মোৰ এনেকুৱা ধৰণৰ ডাইৰেক্ট অ'পেন হৈ গৈছে ইনষ্টাগ্ৰাম। আপুনি যদি ডাইৰেক্ট নতুনকৈ খুলিব বিচাৰিছে, আপুনি ডাইৰেক্ট প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰাৰ লগে লগে আপোনাৰ কি হ'ব, নিউ ক্ৰিয়েট একাউণ্ট দেখাব। আপোনালোকে নিউ ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব। তো মোৰ প্ৰথমে খোলা আছিল, এইটো কাৰণে এনেকৈ দেখাই আছে। তো মই আপোনালোকক দেখাম আপোনালোকৰ নিউ ক্ৰিয়েটৰ পিছত কি কৰিব লাগিব। ইয়াত চাব পাৰিছে মোৰ যিহেতু মোৰ খোলা আছিল একাউণ্টটো, তো ইয়াত আপোনালোকে ওপৰত চাব পাৰিছে, ইয়াত ক্লিক কৰিব লাগিব। আপোনালোকৰ ওপৰত আপোনালোকৰ নাম থাকিব, নামৰ এইটো ছাইডত চাব পাৰিছে তলফালে দাগ এটা দিয়া আছে। আপোনালোকৰ দাগটো এইটো ক্লিক কৰিব। এইটো ক্লিক কৰাৰ লগে লগে চাব পাৰিছে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। আপোনাৰ যিকেইটা নতুনকৈ আপোনাৰ ইনষ্টাগ্ৰামত যিমান পেজ আছিলে চব পেজ ইয়াত শ্ব' কৰিব। তো আপুনি কি কৰিব লাগে, আৰু এটা পেজ যদি আপোনালোকে খুলিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে তলফালে স্ক্ৰল কৰিব। তো ইয়াত চাব পাৰিছে তলফালে স্ক্ৰল কৰিলোঁ, ইয়াত চাব পাৰিছে এড ইনষ্টাগ্ৰাম একাউণ্ট। তো ইয়াত আপোনালোকক ক্লিক কৰিলে নতুনকৈ ইনষ্টাগ্ৰাম এড কৰিব পাৰিব। তো আপোনালোকৰ যদি কিবা ডাউট থাকে মোক জনাব পাৰিব, মই আপোনালোকক দেখাই আছোঁ। তো ইয়াত চাব পাৰিছে এড ইনষ্টাগ্ৰাম একাউণ্টত মই এতিয়া ক্লিক কৰিম। তো এড ইনষ্টাগ্ৰাম একাউণ্টত মই ক্লিক কৰাৰ লগে লগে চাব পাৰিছে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিছে। যদি আপোনালোকৰ ডাইৰেক্ট প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিছে, ডাউনলোড কৰি যদি নতুনকৈ খুলিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ এনেকুৱা অপশ্যন আহিছে, চাই লওক। তো আপোনালোকৰ যদি আগত কিবা আপোনাৰ ইনষ্টা আই ডি আছিলে তো আপোনালোকে ওপৰটো চিলেক্ট কৰিব। আৰু যদি আপোনালোকে নতুনকৈ খুলিব বিচাৰিছে, ধৰি লওক নতুনকৈ ইনষ্টাগ্ৰাম একাউণ্ট ক্ৰিয়েট কৰিব বিচাৰিছে, তলত চাব পাৰিছে ক্ৰিয়েট নিউ একাউণ্ট। তো আপোনালোকে ক্ৰিয়েট নিউ একাউণ্টত ক্লিক কৰিব। ক্ৰিয়েট নিউ একাউণ্টত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব, ক্ৰিয়েট এ ইউজাৰ নেম। তো চাব পাৰিছে ক্ৰিয়েট এ ইউজাৰ নেম। আপোনালোকৰ ইয়াত মানে ইউজাৰ নেম দিব লাগিব। আপোনাৰ ইনষ্টাগ্ৰামত কোনটো নাম আপুনি লিখে এইটো নাম আপোনাৰ ইয়াত দিব লাগিব। তো কেনেকৈ নাম দিব লাগিব আপোনালোকক মই দেখাম, নহ'লে আপোনালোকৰ ৰেড এৰৰ আহি যাব। যদি আপোনালোকৰ এনেকৈ ৰেড এৰৰ আহি যাব যদি আপোনালোকৰ নামটো যদি শুদ্ধ নহয়, তেতিয়া চাব পাৰিছে আপুনি যেনেকৈ মোৰ নাম দা কাজিমল দি দিম। তো আপোনালোকৰ নামটো দি দিব। ইয়াত চাব পাৰিছে দা। ইয়াত যদি আপুনি স্পেচ দিয়ে, যদি স্পেচ দি যদি ইয়াত কিবা আপুনি টাইটেল লিখিব বিচাৰে তেতিয়াহ'লে ৰেড এৰৰ আহি যাব, চাব পাৰিছে। তো আপোনালোকে স্পেচ দিব নালাগে। তো আপোনালোকে কি কৰিব, এইটো গোটেইটো কাটি দিব। আপোনালোকক মই দেখাই আছোঁ, এইটো গোটেইটো কাটি দি আপুনি ধৰি লওক আপোনাৰ নামটো প্ৰথম লিখিলে, তাৰপিছত আপোনাৰ টাইটেলটো লিখিব। টাইটেল লিখাৰ কাৰণে এইটো চাব পাৰিছে স্পেচ, মানে এইটো দাগ এটা আছে, দাগটোত ক্লিক কৰাৰ লগে লগে এনেকৈ চাব পাৰিব। আপুনি নামটো লিখিলে ইয়াত আপোনাৰ মানে গ্ৰীণ টিক দেখাব, আপোনাৰ নামটো মানে ইয়াত লগাব পাৰিব। তেনেকৈ কৰি আপুনি নামটো লগাব পাৰিব। তাৰপিছত কি কৰিব, আপোনাৰ নাম যেনেকৈ আছে লম্বা নাম যদি আছে আপোনাৰ ফাৰ্ষ্ট নেম, তাৰপিছত মিডিল নেম, তাৰপিছত লাষ্ট নেম যদি আছে আপোনালোকে এনেকৈ এই দাগটো আছে দাগটোত ক্লিক কৰি এফালে আপুনি কি লিখিব পাৰিব। তো এনেকৈ কৰি আপোনাৰ নামটো সুন্দৰকৈ লিখিব। লিখাৰ পিছত আপোনালোকে নেক্সটত ক্লিক কৰিব। এইটো চাব পাৰিছে মই নেক্সটত ক্লিক কৰিলোঁ। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ অলপ লোডিং ল'ব। তাৰপিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। তাৰপিছত আপুনি কি কৰিব লাগিব, ইয়াত চাব পাৰিছে তলত এইবিলাক যিমান কণ্ডিশ্যন আছে আপুনি পঢ়িব পাৰে। তাৰপিছত ইয়াত আপোনাৰ একো কৰিব যদি পঢ়িব নালাগে, ইয়াত চাব পাৰিছে এলাউ এণ্ড কণ্টিনিউ। তো আপোনালোকে এলাউ এণ্ড কণ্টিনিউত ক্লিক কৰিব ডাইৰেক্ট। তো ইয়াত চাব পাৰিছে মই এলাউ এণ্ড কণ্টিনিউত ডাইৰেক্ট ক্লিক কৰিলোঁ। কৰাৰ পিছত অলপ লোডিং ল'ব। তাৰপিছত ইয়াত আপোনাৰ যিবিলাক কণ্ডিশ্যন আছে আপুনি পঢ়িব পাৰে, মানে ফেচবুকৰ আপোনাৰ ইনষ্টাগ্ৰামত যিবিলাক প্ৰব্লেম আছে পঢ়িব পাৰে আপুনি। কমিউনিটি গাইডলাইন আপোনালোকৰ মানি চলিব লাগিব, এইবিলাক পঢ়িব পাৰে। যদি নপঢ়ে ইয়াত আপোনালোকে নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত অলপ লোডিং ল'ব। তাৰপিছত চাব পাৰিছে আৰু এটা নিউ পেজ খুলিব। ইয়াত অলপ লোডিং লৈ আছে, আপোনালোকৰ নেটৱৰ্কৰ হিচাপত মানে চলিব। এইটো আপোনাৰ নেটৱৰ্ক যদি ফাষ্ট থাকে ফটকৈ খুলি যাব, চাব পাৰিছে। তো ইয়াত আহিলে ইয়াত আপোনালোকে ফটো এড কৰিব পাৰিব। মই স্কিপ কৰি দিলোঁ, মই পিছত ফটো লগাম। তো চাব পাৰিছে স্কিপ কৰি দিব। স্কিপ কৰাৰ পিছত ইয়াত চাব পাৰিছে ওপৰত স্কিপ, খালি আপোনালোকে স্কিপ কৰি যাব। আপোনালোকে নেক্সটত ক্লিক নকৰিব, স্কিপ কৰি যাব। এইফালে চাব পাৰিছে এতিয়া নেক্সটত ক্লিক কৰি এলাউ কৰি ইয়াত চাব পাৰিছে আপোনালোকৰ যিমান ফ্ৰেণ্ড আছে ওচৰে পাঁজৰে যিমান ফ্ৰেণ্ড আছে আপোনালোকৰ সকলোকে ইনভাইট কৰিব পাৰিব। নালাগে মই ইনভাইট নকৰোঁ, ওপৰত স্কিপ কৰি দিলোঁ। তো ইয়াত আপোনাৰ ইমেইল আহিব, আপুনি নতুনকৈ ইমেইল এড কৰিব লাগিব। যোনটো মানে ধৰি লওক আপোনাৰ কেতিয়াবা যদি ফেচবুক ইনষ্টাগ্ৰাম যদি ডিলিট হৈ যায় তেতিয়াহ'লে এইটো ইমেইল মাৰিলে আপোনাৰ ইনষ্টাগ্ৰামটো আহি যাব। তো ইমেইল ছিলেক্ট কৰি ওপৰত স্কিপ কৰিব। স্কিপ কৰাৰ লগে লগে চাব পাৰিছে আপোনাৰ ইনষ্টাগ্ৰাম একাউণ্টটো খুলি অলৰেডি ৰেডি হৈ গ'ল। তো এনেকৈ কৰি আপোনালোকে ইনষ্টাগ্ৰাম একাউণ্ট খুলিব পাৰিব। যদি আপোনাৰ কিবা ডাউট আছে মোক জনাব পাৰে, মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম আপোনালোকৰ ইনষ্টাগ্ৰামৰ বায়ো কেনেকৈ লগাব পাৰে, ডিপি কেনেকৈ লগাব পাৰে, নাম কেনেকৈ চেঞ্জ কৰিব পাৰে,
মই আপোনাক নেক্সট ভিডিঅ'ত দেখাম যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক যদি ফেচবুকত চাই আছে তো ফ'ল' কৰা নাই যদি ফ'ল' কৰক তো আজিলৈ ইমানে নেক্সট ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ফ'ল' ছাবস্ক্ৰাইব কৰিব পাৰে আপোনালোকে